নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই থাকে। মোৰো বৰ্তমান ভালে। কিছু ব্যস্ততাৰ বাবে ভিডিঅ' বনাব পৰা নাছিলোঁ। ব্যস্ততাবোৰ কমিল বাবে আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ভিডিঅ'টো আগৰ ভিডিঅ'বোৰৰ নিচিনাই মৰম আৰু সঁহাৰি দিব। ভিডিঅ'বোৰ ভাল লাগিলে লাইক কমেণ্ট নিশ্চয় কৰিব। আহকচোন এইটো ভিডিঅ'টো আৰম্ভ কৰোঁ। এখন হ'ব চাদৰখন। চাদৰখনত কিন্তু পাৰি নাই, এইটো ধৰণে থাকিব। পাৰিটো এনেকৈ মহা বুটা এটা, ফুল বুটা এটা, মহা বুটা এটা, ফুল বুটা এটা গোটেই চাইডতে থাকিব আৰু খুব ঘনকৈ আছে। এনেধৰণে খুব ঘনকৈ আছে, সৰু সৰু বুটাবোৰ এনেধৰণে খুব ঘনকৈ আছে বুটাবোৰ। এযোৰ দাম মাত্ৰ 6,500 টকা, 6,500 টকাৰ প্ৰয়োজন হ'লে ল'ব পাৰিব। লগত থাকিব ব্লাউজৰ পিচ। এইখন হ'ব মেখেলাখন। এইখন হ'ব মেখেলাখন। মেখেলাখনতো এনেদৰে থাকিব আৰু মেখেলাৰ লগত থাকিব ব্লাউজৰ পিচ। মেখেলাৰ লগত থাকিব ব্লাউজৰ পিচ। এইটো ব্লাউজৰ পিচ। এইটো হ'ল মেখেলাৰ লগত থাকিব ব্লাউজৰ পিচ। ব্লাউজৰ পিচত এনেধৰণে হেভিকৈ থাকিব। এইটো ষ্টাইল কিন্তু পটি নাই, পটি নাই এইযোৰ। এনেধৰণে পটিটোত এনেধৰণে ছাইড পাৰি থাকিব। এইযোৰ দাম মাত্ৰ 6,500 টকা। কাৰোবাৰ প্ৰয়োজন হ'লে ল'ব পাৰিব। আমাৰ শালঘৰত এনেধৰণৰ কাপোৰ ষ্টক আছে। কাৰোবাৰ প্ৰয়োজন হ'লে ল'ব পাৰিব। যিহেতু এতিয়া বিহু ছিজন, মাত্ৰ এইযোৰ দাম মাত্ৰ 6,500 টকা। এইটো এটা ডিজাইন চাদৰখনকে লৈছোঁ। এইটো হ'ব এনেধৰণৰ ডিজাইন। এইটো এটা ডিজাইন ল'লোঁ। এইটো মহা বুটাটো, এইটো মাজত ফুল বুটা দিছে আৰু ওপৰত এনেধৰণৰ সৰু সৰু বুটা আছে। খুব ঘনকৈ আছে বুটাবোৰ। মেৰুন আৰু ব্লেকত আছে। এনেধৰণৰ হ'ব। খুব ঘনকৈ আছে বুটাবোৰ, খুব ঘনকৈ আছে বুটাবোৰ। আৰু এইটো ষ্টাইলটো বেলেগ, এইটো নতুন ডিজাইনত বনোৱা হৈছে। খুব চেল হৈছে। কাৰোবাৰ প্ৰয়োজন হ'লে ল'ব পাৰিব। এইটো ডিজাইন নতুন ডিজাইন, নতুনকৈ বনোৱা হৈছে। আৰু ইয়াত থাকিব মেখেলাখন। চাদৰৰ লগত থাকিব মেখেলা আৰু মেখেলাৰ লগত থাকিব ছাইড পাৰি। হৈছে মেখেলা। আৰু এনেধৰণে বুটা থাকিব। আৰু এইখিনি হ'ব ছাইড পাৰি। ছাইড পাৰি কিন্তু বহুতেই ধুনীয়া হয়। চিলাই ল'লে বহুতেই ধুনীয়া লাগিব কাপোৰযোৰত। পাৰিকেইটা গোটেইকেইটা এনেধৰণৰ হ'ব। বহুতেই মৰম লগা হ'ব কাপোৰযোৰ। আৰু থাকিব এইটো ব্লাউজৰ পিচ। ব্লাউজৰ পিছত থাকিব এটা পাৰি। বহুতেই ধুনীয়া হয় কাপোৰযোৰ। পিয়ৰ টচৰ কাপোৰ। কাৰোবাৰ প্ৰয়োজন হ'লে ল'ব পাৰিব। আমাৰ হাতৰ নম্বৰ দিয়া আছে, যোগাযোগ কৰিব পাৰিব। এইটো এটা ডিজাইন। এইটো একেবাৰে চিম্পুল ডিজাইন, একেবাৰে চিম্পুল ডিজাইন। এইটো গ্ৰীণত কৰা হৈছে। এনেধৰণে খুব ঘনকৈ থাকিব বুটাবিলাক। এনেধৰণে খুব ঘনকৈ থাকিব বুটাবিলাক। এনেধৰণে ঘনকৈ থাকিব বুটাবিলাক। আৰু আঁচলত থাকিব এনেধৰণে সৰু পটি এটা। পটি মানে এইটো পাৰি আৰু এইটো ফুলতে মাৰি দিয়া হৈছে। বহুতেই ধুনীয়া কাপোৰবোৰ পিয়ৰ টচৰ আমাৰ শালঘৰত আছে। শালঘৰৰ কাপোৰ। কাৰোবাৰ প্ৰয়োজন হ'লে ল'ব পাৰিব। খুব ঘনকৈ আছে বুটাবিলাক। এইযোৰ দাম মাত্ৰ সমানেই 6,500 টকা। ইয়াৰ লগত থাকিব ব্লাউজৰ পিচ আৰু মেখেলা। এইখন হ'ব মেখেলাখন। এনেধৰণৰ হ'ব এখন মেখেলাখন। আৰু পটিকেইটা চিলাই ল'লে চাদৰখন বহুতেই মৰম লগা হ'ব। এইখিনি পটি হ'ব আৰু এইটো এটা পটি ব্লাউজত থাকিব। এনেধৰণে ব্লাউজত থাকিব আৰু এইটো ব্লাউজৰ পিচ হ'ব। বহুতেই ধুনীয়া হয় কাপোৰযোৰ। মিহি পিয়ৰ টচৰ কাপোৰ আমাৰ শালঘৰত। কাৰোবাৰ প্ৰয়োজন হ'লে
যোগাযোগ কৰিব পাৰিব। স্ক্ৰীনত নাম্বাৰ দিয়া আছে। এইটো এটা ডিজাইন এইটো মেৰুন কালাৰে হয়। এইটো ডিজাইনটো হ'ব এনেধৰণে, আগত থাকিব এনেধৰণে, এইটো বুগি ষ্টাইলত থাকিব এনেধৰণে। এইটো বুটা এনেকুৱা বহুতে মৰম লগা হয়, খুব ঘনকৈ আছে কাপোৰযোৰৰ বুটাবোৰ। এইটো নতুন ডিজাইন। এইটো হ'ব এনেধৰণে, চাদৰ প্ৰয়োজন হ'লে ল'ব পাৰিব। খুব ঘনকৈ আছে বুটা। এইটো আছে চাদৰখন। এইযোৰৰ দামো সমানেই, মাত্ৰ 6500 টকা। এইখন হ'ব মেখেলাখন। আৰু মেখেলাৰ লগত থাকিব ব্লাউজৰ পিচ। এইখিনি হ'ব চাদৰ পটি। বহুতে ধুনীয়া হয় চাদৰ পটিকেইটা। বুটাকে মৰা হৈছে ফুলটো, বুটাকে মৰা হৈছে। আৰু এইটো হ'ব ব্লাউজৰ পিচ। আৰু ব্লাউজৰ পিছত থাকিব এনেধৰণে এটা পটি। এইযোৰ দামো সমানেই, মাত্ৰ 6500 টকা। কাৰোবাৰ প্ৰয়োজন হ'লে ল'ব পাৰিব। খুব মিহি হয় কাপোৰটো, খুব মিহি হয়। আমাৰ শালগড়ৰ কাপোৰ, পিয়ৰ টচৰ। এইটো এটা, এইটো এনেধৰণৰ হ'ব। এইটো গোটেইটো এনেধৰণে মহা বুটা থাকিব, ৰেড আৰু ব্লেকত। বহুতে ধুনীয়া হয় কাপোৰযোৰ, খুব ঘনকৈ দিয়া আছে মহা বুটা। এইটো এটা ডিজাইন বহুতে ধুনীয়া লাগিছে। কাৰোবাৰ প্ৰয়োজন হ'লে ল'ব পাৰিব। বহুতে ধুনীয়া হয় এইটো এটা কাপোৰ। আৰু থাকিব এইখনত কিন্তু এনেধৰণেহে পাৰি থাকিব, এক্সট্ৰাকৈ পাৰি নাথাকে। পাৰিটো এনেধৰণে দিয়া আছে। এইখন হ'ব মেখেলাখন। এইখন হ'ব মেখেলাখন। মেখেলাখন এনেধৰণে ওপৰলৈকে থাকিব। এইখনৰ দাম মাত্ৰ 6500 টকা। বহুতে ধুনীয়া হয় কাপোৰযোৰ, পিয়ৰ টচৰ কাপোৰ। এইটো হ'ব ব্লাউজৰ পিচ। আৰু ব্লাউজৰ পিছত থাকিব এনেধৰণে পটি। এইটো হ'ব ব্লাউজৰ পিচ। এইকেইখন হৈছে ৰিহা, মুগা ৰিহা, খাটি মুগা, আমাৰ শালঘৰত বোৱা। এনেধৰণে থাকিব আঁচলটো। বহুতে ধুনীয়া হয় কাপোৰটো, আঁচলটো থাকিব এনেধৰণৰ। বহুতে ধুনীয়া হয় কাপোৰটো। কাৰোবাৰ প্ৰয়োজন হ'লে ল'ব পাৰিব। খাটি মুগা ৰিহা। ধৰণৰ একেখন শালৰে ডিজাইন একেই হ'ব। ড্ৰেছটো খাটি মুগা ৰিহা। একেই হ'ব। বহল, যথেষ্ট বহল হয়। একেবাৰে বহল দীঘল জোখৰে। কাপোৰটো বহুত ধুনীয়া হয়। কাৰোবাৰ প্ৰয়োজন হ'লে যোগাযোগ কৰিব পাৰিব।